আজি মই বনাম বাহু মাছ পালেং শাক আৰু বিলাহীৰ সৈতে। মাছখিনি ধুনীয়াকৈ ধুই পেলাই গেছ অন কৰি কেৰাহী পাতি তেল গৰম হ'বলৈ দিলোঁ আৰু তেল গৰম হোৱাৰ পিছত মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আনফালে মই ৰেডি কৰি লৈছোঁ পালেং শাক, বিলাহী, পিঁয়াজ পাত, আদা নহৰু, পিঁয়াজ আৰু এটা জলকীয়া। মই ৰৈ যোৱা তেলখিনিতে পিঁয়াজখিনি দি দিছোঁ। নহৰু গিফুটাও দি দিছোঁ। অকণমান লৰাই দিছোঁ। তাৰপিছত কাটি থোৱা বিলাহী দুটাও দি দিছোঁ। অকণমান লৰাই দিছোঁ। এতিয়া মই দিম কাটি লোৱা পিঁয়াজ পাত দুটাও দি দিম মই। তাৰপিছত দিম পালেং শাকখিনি। পালেং শাক মই দুমুঠি লৈছোঁ। পালেং শাকখিনি দিয়াৰ পিছত অকণমান লৰাই দিম। এতিয়া মই দিবলৈ লৈছোঁ আন্দাজ অনুসৰি হালধি, সোৱাদ অনুসৰি নিমখ। এতিয়া গোটেইখিনি লৰাই ল'ম। এতিয়া মই ঢাকন দি অকণমান দেৰি লৰাই থাকিম। আকৌ ঢাকনখন উদঙাই মই লৰাই দিছোঁ। সিজিছে পাচলিখিনি। মই এফালে গৰম পানী কৰি থৈছোঁ। গৰম পানী দিম। গৰম পানীখিনি দি দিছোঁ। গৰম পানী দিয়াৰ পিছত মই ঢাকন দিম, উতলিব। গৰম পানী দিছোঁ, লগালগ উতলিছে বাৰু। আৰু ফ্ৰাই কৰি ৰখা মাছ 5 পিচ মই ইয়াত দি দিম। দেখিছে কিমান ধুনীয়া উতল আহিছে। আৰু মই ধনিয়া এমুঠিও ধুনীয়াকৈ ৰেডি কৰি থৈছিলোঁ। ধনিয়া মুঠিও মই ইয়াত দি দিম। কিমান ধুনীয়া উতল আহিছে। অকণমান দেৰি তেনেকৈ ঢাকন দি পেলাই মই ভালদৰে উতলিবলৈ দিম। এতিয়া আকৌ ঢাকনখন উদঙাই চাইছোঁ, বৰ ধুনীয়াকৈ মাছৰ আঞ্জা ৰেডি হৈ গৈছে। আপোনালোকে সকলোৱে ট্ৰাই কৰিবচোন, মোৰ নিচিনাকৈ ভাল লাগিব।